ভিডিঅ'টো সম্পূৰ্ণ ধামাকা হ'বলৈ গৈ আছে আৰু ধামাকা এই কাৰণতে হ'ব কাৰণ মোৰ সন্মুখত আছে এইখন বাইক আৰু এইখন চাইকেল গাইজ এতিয়া ভাবিছোঁ মানে চাইকেলৰ যিটো পিছৰ চকা আছে পিছৰ চকাটো বাইকৰ আগৰ চকাৰ ঠাইত লগাই দিম আৰু বাইকৰ চকাটো খুলি থৈ দিম এতিয়া গাইজ কথাটো হ'ল চাইকেলৰ যিটো মানে এই পাতল চকাটো আছে এই চকাটো দি মানে ইয়াত লগালে বাইকৰ ওজনটো সহ্য কৰিব পাৰিবনে নাই কি হ'ব এতিয়া আপোনালোকে ভিডিঅ'টোত চালে গম পাব কাৰণ এই বাইকখনৰ ওজন হৈছে 250 কেজিমান হ'ব যেতিয়া মই ইয়াত বহিম ইখন 200ৰ ওপৰত যাব এতিয়া এই পাতল চকাটোৱে বাইকখনৰ ওজনটো মানে সহ্য কৰিব পাৰিবনে নাই আপোনালোকক ভিডিঅ'ত এইটোৱে দেখাম যে চাইকেলৰ চকাটো কি হৈ যায় ফুটি যায় নে এইটো ভাঙি যাব এতিয়া গতিকে গাইজ ভিডিঅ'টো সম্পূৰ্ণলৈকে আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো চালে আপোনালোকে গম পাব যে চাইকেলৰ চকাটো লগালে বাইকখন চলে নে নাই তো গাইজ ভিডিঅ'টো যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু তলত এটা কমেণ্ট কৰি দিব তো গাইজ এতিয়া মই চাইকেলখন খুলিছোঁ খুলি বাইকৰ চকাত লগাম বাইকৰ চকাটো ঠাইত লগাই আছোঁ এতিয়া চাওক মই চাইকেলখন পিছৰ চকাটো খুলি আছোঁ এতিয়া মই খুলি আছোঁ চকাটো চাওক তো গাইজ এতিয়া বাইকখন হৈ গ'ল ৰেডি আমাৰ এই চাইকেলৰ চকাটো ইয়াত ফিটিং কৰি দিলোঁ এতিয়া বাইকখনৰ আমি লুক দেখাইছোঁ 360 এংগলত এবাৰ চাই লওক আপোনালোকে তো গাইজ এতিয়া বাইকখন ৰেডি হ'ল এতিয়া চলাই চাম বুলি ভাবিছোঁ আৰু আপোনালোকে চাই থাকক বাইকখন ঠিকে থাকে যায় নে নাযায় কিন্তু আপোনালোকক এটা কথা কওঁ যে বাইকখন এনেকৈ চলাব কোনেও চেষ্টা নকৰিব কিন্তু বহুত ডেঞ্জাৰ হ'ব পাৰে আপোনালোকৰ কাৰণে আমি বহুত ছেফটি লৈ কামখিনি কৰিছোঁ আপোনালোকে ঘৰত কেতিয়াও ট্ৰাই নকৰিব এইটো কৰাৰ কাৰণে তো গাইজ এতিয়া মই পিন্ধি ল'ম ভালে পালোঁ কিন্তু আপোনালোকে ঘৰত এনেকুৱা কাম কেতিয়াও নকৰিব আৰু এইটো বহুত ৰিস্কি কাম হয়
এতিয়া চলাই অলপ প্ৰব্লেম দিছে চকাটো, কিন্তু ইমানো বেছি নহয়। আমি বহুত যোগাৰ কৰিছোঁ ইয়াৰ কাৰণে, সেইকাৰণে আমি চলাব পাৰিছোঁ। গতিকে আপোনালোকে এইবিলাক ঘৰত ট্ৰাই নকৰিব। আপোনালোকে ট্ৰাই কৰিলে আপোনালোকৰ কাৰণে বহুত ডেঞ্জাৰ হ'ব পাৰে। তো গাইজ, মোৰ যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আগত নতুন নতুন বেলেগ বেলেগ ভিডিঅ' দি থাকিম। এনে